দুবৰি, ইমান কি কামত ব্যস্ত হৈ থাকা? পাপাৰ ইমান গা বেয়া হৈছিল, তথাপিও তুমি তেওঁক হস্পিটেললৈ লৈ নগ'লা। তোমাৰ ওচৰত সময় নাছিল যদি মোক কোৱা হ'লে হয়, মই অফিচৰ পৰা ছুটী লৈ আহিলোঁ হয়। তোমাৰ মা-দেউতাই এয়াকে শিকাই পঠাইছে নি যে ঘৰৰ ডাঙৰৰ সেৱা কৰিব নালাগে বুলি? কোনোবা অসুস্থ হ'লে তেওঁ সেৱা কৰাৰ সলনি বজাৰ কৰিবলৈ গুচি যোৱা। কি তুমি মোৰ মা-দেউতাৰ বেয়া হোৱাটো বিচাৰা? মৃন্ময়ে একে উশাহতে সকলো কৈ গৈ আছিল। কিন্তু আৰু একো নাই। মই আৰু একো নাজানো। আজি তুমি যি কৰিলা সেয়া শুদ্ধ নকৰিলা। এতিয়া মই অফিচৰ পৰা আহি পালত পাপায়ে সকলো কথা ক'লে। তুমি তেওঁক ফোন কৰিবলৈকো নিদিলা। কিন্তু কি কিন্তু কৈ আছা? তোমাৰ ওচৰত ইয়াৰ কোনো উত্তৰ হ'লেহে দিবা। নাজানিছোঁ আৰু আজিকালি ল'ৰা-ছোৱালীবোৰৰ কি হৈ গ'ল। নিজৰ স্বামীৰ এনে কথা শুনি দুবৰি আচৰিত হৈ পৰিল। মৃন্ময়ে প্ৰায়ে এনে কৰিছিল। কিন্তু আজি দুবৰিৰ ধৈৰ্য্যৰ বান্ধোনডাল ছিঙি গ'ল আৰু তাই ক'লে, হয়নে আৰু কিবা ক'বলৈ বাকী আছে? এতিয়া তোমাৰখিনি ক'লা, এতিয়া মই কওঁ শুনা। দুবৰিয়ে অলপ খং কৰিয়ে ক'লে, বোৱাৰী হ'লো বুলিয়েই কি শহু-শাহুৰৰ বেয়াটো চিন্তা কৰিম নি? মা-দেউতাটো তেওঁৰ মোৰো হয়। এয়া চোৱা মোবাইলত দেউতাৰ যোৱাকালিৰ ৰিপৰ্ট আহিলে। দেউতাৰ বিশেষ একো হোৱা নাই। কেৱল অলপমান কলেষ্ট্ৰল বাঢ়ি আছে। ডাক্তৰৰ লগত মই কথা পাতিছিলোঁ। ডাক্তৰে ক'লে দেউতাৰ ঔষধৰ প্ৰয়োজন নাই, ব্যায়ামৰহে প্ৰয়োজন। আৰু ইমান ঠাণ্ডা বতৰত মই তেওঁক পুৱা উঠি ব্যায়াম কৰিবলৈ ক'লে তেতিয়া তেওঁ আৰু তুমি দুয়োৱে মানা কৰি দিবা। সেয়ে মই বজাৰলৈ গৈ দেউতাৰ বাবে এই ব্যায়ামৰ মেচিনটো আনিলোঁগৈ। পুৱা সদায়ে ঘৰতে খোজ কাঢ়িলে আৰু অলপ ব্যায়াম কৰিলে তেওঁৰ কলেষ্ট্ৰলো কম হ'ব আৰু তেওঁ সুস্থ হৈ পৰিব। মোবাইল তেওঁ ভালদৰে ব্যৱহাৰ কৰিব নাজানে। দেউতাক এই কথাকে বিশ্বাস দিয়াবলৈ টান হৈছিল যে তেওঁ ডাক্তৰৰ ৰিপৰ্ট মোবাইলত আহিলে বুলি। তেওঁ আকৌ ডাক্তৰৰ ওচৰলৈ গৈ ৰিপৰ্ট আনিবলৈ যায়। সেইবাবে তেওঁ মোক কৈ আছিল। মই নিজে নাযাওঁ বুলিলোঁ আৰু তোমালৈও ফোন কৰিবলৈ নিদিলোঁ। দেউতাই সেই কথাকে লৈ খং কৰি আছে। এতিয়া কোৱা, মই কিবা ভুল কৰিলোঁ নি? যদিও তুমি ভাবা মোৰ ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিবা। নহয় দুবৰি, মই প্ৰথমৰ পৰাই লাজতে মূৰ তল কৰি ৰৈছোঁ। মোৰো জানো কি হৈ গ'ল? তোমাক সন্দেহ কৰিলোঁ। আজি ইমান বছৰে তুমি মা-দেউতাক কৰা সেৱাক মই কিছু ক্ষণতে পাহৰি ৰ'লোঁ। তুমি মোক ক্ষমা কৰি দিবা। নালাগে, তোমাৰ ক্ষমাৰ মোৰ কোনো প্ৰয়োজন নাই। যদি কিবা কৰিব বিচাৰা তেনেহ'লে দেউতাক ব্যায়াম কৰিবলৈ মান্তি কৰোৱা। ব্যায়াম দেউতাৰ বাবে বৰ দৰকাৰী। বন্ধু-বান্ধৱীসকল, ঘৰখনত কিছু কথা হ'লে বোৱাৰীজনীকে প্ৰথম দুখ দিয়া হয়। সমাজখনে এই কথা বুজিবলৈ বহুত সময় লাগে যে বিয়াৰ পাছত শহুৰৰ ঘৰখনে বোৱাৰীজনীকে নিজৰ ঘৰ হৈ পৰে।